Hey guys, আৰু আজি হৈছে সানডে তো ইফালে চাওক মই ইফালে পুৰা হাৱেৰ মাজত আছো মাজত আছে আমাৰ মিনময় ভাই এদিনা মানে আমি গৈছিলো টাটা শ্বৰুমত তো আজি এটা গৈ আছো বেলেগ শ্বৰুমত নে কি মিনময় ভাই তো চলো বলক চলো তো আজি আমাৰ লগত টিভিএছ নাই বাৰু আজি হন্ডা আছে সাইন নেকি এখন হন্ডা সাইন প্ৰথমতে আমি গাড়ীৰ হাৱাটো দি লওঁ তাৰ পিছত আমি গৈছো তামুলপুৰলৈকে তো তামুলপুৰত ক'ত যাম কি কৰিম তো আপোনালোকে গোটেইখিনি গম পাব তো এতিয়া বলক আৰু আপোনালোকক এটা বস্তু দেখাই দিছো বাপৰে বাপ এইখন গাড়ী চাওকচোন একবাৰ এনেকুৱা গাড়ী দেখিছিল না আপোনালোকে মানে এটা সব কালাৰ দেখাইছে ৰামধেনু এনেকুৱা গাড়ী আপোনালোকে দেখিছিল না মানে কমেণ্ট কৰি জনাবচোন মানে সব কালাৰ আছে এইটো নিয়ন আছে অৰেঞ্জ আছে গ্ৰীণ আছে ভাই দে আৰু চলো আৰু আমাৰ নলবাৰীৰ পৰা তামুলপুৰ যাব লাগিব 30 কিলোমিটাৰ আছে 30 কিলোমিটাৰ বহুত যাব বাকী আছে ৰঙিয়া হৈ কিনে অলপমান দূৰ হয় গতিকে আমি অলপ দূৰৰ ৰাস্তাটা লৈছোঁ তো মানে শৰ্টকাট হ'ব অলপমান তথাপিতো যাই আছোঁ আৰু এয়া আমি আহি পাই গ'লোঁ তামুলপুৰ তো আপোনালোকক মানে যিখন মানে শ্বৰুমৰ কথা কৈছিলোঁ মানে আমাৰ ব্লেক এণ্ড হোৱাইট আপোনালোকে জানে মানে তেওঁলোকে মজা মজা ভিডিঅ' বনায় আৰু তেওঁলোকে মানে এখন ই ৰিক্সা শ্বৰুম এখন খুলিছে মানে তামুলপুৰৰ মটঙা নামত ঠাই এটাত মটঙা চক বুলি কয় তো তালৈকে গৈ আছোঁ তাৰ পৰা আপোনালোকক দেখাই আছোঁ আৰু ইয়াৰ পৰা মাত্ৰ 1 কিলোমিটাৰ বাকী আছে তো শৰ্মা বলক নেকি আৰু এয়া পাই গ'লো আমি তামুলপুৰ তো ইয়াতে আছে শ্বৰুমটো মানে শ্বৰুমটো হৈছে মানে ই ৰিক্সাৰ আৰু এইটো হৈছে শ্বৰুমটো মানে ব্লেক এণ্ড হোৱাইটৰ কাজিৰঙা মটৰ্ছ এইফালে আছে কলা আৰু বগা ভাই মানে ব্লেক এণ্ড হোৱাইট ভাই তো ইহঁত দুটাই লগ লাগি মানে এই শ্বৰুমটো দিছে তো ভাই কেনেকুৱা লাগিছে যি কওক ভালে লাগছে আৰু আমি দুটা মানে আৰু এটা আছে আমাৰ মানে বছ আৰু মানে তিনজন আছে তিনজনে লগ লাগি দিছো ভালে লাগছে আৰু এটো কাজিৰঙা মটঙা চকত মানে আজি পৰা আৰম্ভ হ'ল মানে এটো ফাৰ্ষ্ট শ্বৰুম নেকি এটো আছে মানে তামুলপুৰতটো মানে ফাৰ্ষ্ট শ্বৰুম মানে খুলিছে ইহঁতে তো আপোনালোক আহিব পাৰে ই ৰিক্সা যদি কাবাক লাগাত আছে এইফালে দেখি মিনময় ভাই বহি আছে মই ৰিক্সা ললো নলাকে মিনময় দিব পাৰিম না একবাৰ তেজ নাই পাৰিবা দিবা যদি কত বাগৰা চাগৰা নাই নাবাগৰা দিবা পাৰিবা আমি দুটাই যাম পাৰিবা একদম টেনচন তুমি ৰিক্সাত বহি লং ৰ প্ৰথমতে তো ভাই এখনৰ প্ৰাইস কিমান মান আহে নাই এখন G7 টপ মডেল একদম এখনৰ ওপৰত নাই আর এখনৰ ওপৰত নাই আর এখনৰ 1,60,000 তো আপোনালোকে পাই যাব এখন ই ৰিক্সা 1,60,000 তো সেইদিনা আপোনালোকে জানে মই টাটা শ্বৰুমত ভিডিঅ' বনাইছিলো আজি বনাইছো ই ৰিক্সা শ্বৰুমত তো ইহঁতে খুলি দিলে পুৰা বনি শ্বৰুমৰ মানে চাহ গাখীৰ দা চাহ আৰু ইফালে ভাই কিবা এটা কৈ দিয়া কেনে লাগছি ভাই আজি বঢ়িয়া লাগছি আৰু আমি তো প্লেনিং কৰিছিলো কিন্তু বেছি দিন নহয় আজি মানে 20 দিন মানৰ ভিতৰত হৈ গেল আৰু তো ইহঁতে মানে বহুত ভাল কাম কৰি আছে তো আজিকালি তো আপোনালোকে জানে মানে চাকৰি বাকৰি এনেকে নাহে বাৰু এইটো তামৰ এড্ৰেছটো কৈ দিয়া ভাই মটঙা চক বুলি কয় নেকি মটঙা চক আৰু আমি নতুন ই ৰিক্সা উঠিলো মানে আহি গলো আমাৰ বিকাশ ভাই আছে মোৰ লগত তো বিকাশ ভাই বঢ়িয়া একদম তাৰ মানে যে খুব হয় এখন যাত্ৰা হনে কৰিলে আৰু যাত্ৰা মানে কৰিব লাগিছিল আমাৰ বিকাশ ভাইতে কিন্তু কৰি দিলে আমাৰ মিনময় ভাই তো একবাৰ বাহিৰৰ পৰা দেখাই দিছো ও মিনময় ভাই কেনে লাগছি ভাড়া 20 টকা দিব 20 টকা ভাড়া 20 টকা ও দা যাব নেকি আৰু ই ৰিক্সাত উঠাৰ মজাটো মানে বেলেগ চাৰিওফালে খোলা আপোনালোকে চাই লওক চাৰিওফালে খোলা ইফালেও খোলা আৰু ইফালেও খোলা আৰু ই ৰিক্সাত মানে হেলমেট নালাগে বাৰু কিন্তু লাইসেন্স লাগে নালাগে ভাই ৰিক্সাত লাইসেন্স লাগে নাম্বাৰ প্লেট থাকে না এখানে লাইসেন্স লাগে মানে হেলমেটটোৰ বাহিৰে মানে সব লাগে হেলমেটৰ বাহিৰে সব লাগে আৰু এটা বস্তু আছে এসি নালাগে মানে চাৰিওফালে বতাহ আহি আছে ইফালে বতাহ আৰু এইফালে আমাৰ বিখ্যাত ডাইলগ এটা মাৰিব ব্লেক এণ্ড হোৱাইট ভাইয়ে তো বিকাশ বিয়াৰ দিনাখন ৰভাৰ তলিত বিদ্যা কৈছো হাগি থৈ মা কসম কৈছো তোৰ বাইবেৰ আগত হাগিম মায়েৰ আগত হাগিম চাকৰি কৰা দৰা ভাই মোক থৈ গৈছা কাণত তলত চৰাম তোক মই কৈ ধৰিছো তো মজা ডাইলগ ভাই আৰু এইবাৰ চলাম মই যাম মানে যাত্ৰা কথা নটা নেকি অন হৈছে না মই উঠো চলাব মহন্ত নুখুন্দবা ও ভাই এবাৰ মই চলাম মই হেভি ড্ৰাইভাৰ আমাৰ হেভি ড্ৰাইভাৰ ও ভাই কিনকে চলো মই আকৌ ধৰবা পৰা নাই ঐ ভাই গাড়ি দিলা ভাই ও ভাই ক্যামেরা তো এইবাৰ ই ৰিক্সা চলাই আছো মই ওই ভাই এটা আমাৰ যাব একদম 4 সেকেন্ড ও ভাই গেলে মজা ও ফার্স্ট টাইমৰ কাৰণে মই ই ৰিক্সা চলাই আছো আৰু এইটো হৈছে মেইন হাৱে ৰাস্তা না সেইকাৰণে অলপ চাই চিতি চলবা লাগিব মানে এইটো নাগৰিজুলি ৰোড আৰু এইটো হৈছে নাগৰিজুলি ৰোড মানে টংলা এইটো সাইডে দি আনি ভাই টংলা এইটো সাইডে দি আই ডাইৰেক্ট তেজপুৰ কিমান কিলোমিটাৰ হয় পৰা ভাই তেজপুৰ মোটামুটি 250 কিলোমিটাৰ পেট্ৰলৰ গাড়ী হলি মানে চলবা নল্লো আৰু বেটাৰী ৰিক্সা কাৰণে টেনচন নাই মানে যেইবাৰ ইচ্ছা সেইবাৰ চলবা পাৰিম আমি বেটাৰী চাৰ্জ দিয়ক আৰু যাই থাকক নেকি ভাই একদম চাৰ্জ দিয়ে যাই থাকা আৰু এ আমাৰ ই ৰিক্সা শ্বৰুম মুকলি হৈ গ'ল তো দোকে মানে বহুত বেছি কংগ্ৰেচুলেশ্যন গৰে থ্যাংক ইউ মই হাতখন দিছিব নাছলা একদম দোকে দিলো দো ভালকে চলাই নিয়া একদম
ভাস্কৰ দা এইফালে আছে আমাৰ ভাস্কৰ দা আছে মানে তিনজনে লগ লাগি মানে ই ৰিক্সা শ্বৰুমটো মুকলি কৰিছে তো এইফালে চাওক কাজিৰঙা মটৰ্ছ তো ইয়াতে ফোন নাম্বাৰ আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ কিনে যদি কাৰোবাক ই ৰিক্সা লগাত আছে তো আহিব পাৰে তো এতিয়া দিলোঁ সকলোকে বাই বাই নেকি পুৰা থেংক ইউ লগ পাম আৰু ইমানখিনি সময় দিলা তাৰ কাৰণে ধন্যবাদ আহিবা আৰু এতিয়া আছে দেৱপ্ৰতিম ভাইও মানে আহিছে তামোলপুৰক লাগি 80 কিলোমিটাৰ আহিছে না এই গৰমে 80 কিলোমিটাৰ আহিছে তাৰ কাৰণে ভাইৰ মানে চেনেলটো সাবস্ক্ৰাইব কৰি দিব চেনেলটো কি বুলি আছে কৈ দিয়া দেৱপ্ৰতিম ব্লগটো সাবস্ক্ৰাইব কৰি দিব ডেসক্ৰিপচনত লিংক থাকিব তো এতিয়া ভাই বাই বাই